আজিৰ পৰা আৰম্ভ ফাৰ্ষ্ট বাওখুংগ্ৰী এইটো আমাৰ যোৱা 4 তাৰিখ মাৰ্চত বৰমাৰ যিটো স্পেচিয়েল ডেলিগেট ছেশ্যন হৈছিলে এই হিচাপত ডিচিশ্যন মতে আমি আজিৰ পৰা আৰম্ভ কৰিম আমাৰ ৰেলীটো। ৰেলীৰ আচল উদ্দেশ্যটো হ'ল আমাৰ BTC অঞ্চলত শান্তি লাগে, BTC অঞ্চলত আমি একতাটো বিচাৰোঁ আৰু আমি BTC অঞ্চলত উন্নতিটো বিচাৰোঁ। সেইটো টাৰ্গেট লৈ পেলাই আমি আমাৰ ব্লক পৰ্যায়ৰ যিটো মাছ গেডাৰিং ৰেলী সেইটো আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু ইয়াত নেক্সটত আমাৰ চালাকাটি সমষ্টিত আছে, দিনত মানে দুটা সমষ্টি আমি কভাৰ কৰিম। মুঠতে বেলেগ একো নাই, আমি শান্তিৰ কাৰণে বা আমাৰ একতাৰ কাৰণে বা আমাৰ উন্নতিৰ কাৰণে আমি এই ৰেলীটো পদযাত্ৰাটো আমি কৰিছোঁ, সেইখিনি কথা, বেলেগ একো নাই। 2024 হ'ব, 2024 হ'ব। আমি সেইদিনা 4 তাৰিখ মাৰ্চত যিটো স্পেচিয়েল ডেলিগেট ছেশ্যন হৈছিল ইয়াতে আমাৰ পাৰ্টি হিচাপে ডিচিশ্যন লোৱা হ'ল যে আমি মংগলদৈ বা ওদালগুৰি হওক আৰু কোকৰাঝাৰ দুটা লোকসভা সমষ্টিত আমি BPF দলে কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি এই দুটা লোকসভাটো আমি খেলিম, সেইটো আমাৰ ডিচিশ্যন হৈ গ'ল। এতিয়া আমাৰ ব্লক পৰ্যায়ত বা গাঁও লেভেলত আমাৰ অৰ্গেনাইজেশ্যনটো মজবুত কৰাৰ ডিচিশ্যন লোৱা আছে, এই হিচাপত আমি কাম কৰি যাম। এই চৰকাৰৰ দিনত BTC অঞ্চলত কি হৈছে হোৱা নাই সেইবিলাক চবেই বুজি পাইছে। প্ৰমোদ বড়ো যে মিছলীয়া সেইটো প্ৰমাণ হৈ গ'ল। সেইকাৰণে আজি বিভিন্ন জাতি জনগোষ্ঠীৰ BTC অঞ্চলত বসবাস কৰা চবে মানে ওলাই আহিছে আমাৰ BPF দলক সহযোগ কৰিবৰ কাৰণে। সেইখিনি সি কি কৈছে কোৱা নাই, ইয়াৰ লগত কোনো সম্পৰ্ক নাই। মুঠতে আমাৰ কথাটো হ'ল আমি বিচাৰোঁ BTC অঞ্চলত শান্তি, BTC অঞ্চলত একতা, BTC অঞ্চলত উন্নতি, বাছ। বেলেগ পাব্লিকে সেইটোৱে বিচাৰি আছিল, কিন্তু আজি পাব্লিকে সেইটো দেখিবলৈ পোৱা নাই। যাৰ ফলত আজি BPFৰ লগত বিভিন্ন জাতি জনগোষ্ঠীৰ যিমান দল সংগঠন আছে BTC অঞ্চলত চবেই ওলাই আহিছে, চবেই ছাপৰ্ট কৰিছে। মুঠতে 2024 আমাৰ MP নিৰ্বাচন আহি আছে, এই হিচাপত আমাৰ লোকসভাত দুটা কোকৰাঝাৰ আৰু মংগলদৈ সেইটো আমি খেলিম, বাছ। সেইটো মই সেইবিলাক নকওঁ, মই কোৱাত তো ভেলু নাই, কিন্তু পাব্লিকে কৈ আছে, আপোনালোকে চবে শুনি আছোঁ। ইণ্টেলেকচুৱেল লেভেলত হওক বা ৰাইজ লেভেলত হওক বা গাৰ্জেন লেভেলত হওক চবে এই চৰকাৰৰ বিৰোধী মাত মাতি আছে। থেংক ইউ। এক্সাম হৈ আছে, আমি জানো আমাৰ ৰেলীটো মেট্ৰিক এক্সামৰ লগত যাতে একো ইফেক্ট নহয় এই পৰীক্ষা চলি থকাটো, সেইকাৰণে আমি বেলেগ জেগাত বহুত দূৰত আমি এইবিলাক ৰেলীটো কৰি আছোঁ। হায়াৰ ছেকেণ্ডাৰীও চলি আছে, মেট্ৰিকো চলি আছে। আমি জানো যাতে আমাৰ ৰেলীটো এই এক্সামত একো ইফেক্ট নহয়, সেইটো চাই পেলাই আমি ৰেলী কৰিছোঁ। সেইটো চৰকাৰে জানে, সেইটো মই ইয়াৰ লগত মই কমেণ্ট নিদিম।